নমস্কাৰ বন্ধু-বান্ধৱীসকল, অসম টেটৰ সিলেবাছ অনুসৰি মাধৱদেৱৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আপোনালোকলৈ আগবঢ়াইছোঁ। কুৱেশ্যন নম্বৰ 1, মহাপুৰুষ মাধৱদেৱৰ জন্ম কেতিয়া হৈছিল? অপশ্যন এ 1589ত, অপশ্যন বি 1489ত, অপশ্যন চি 1449ত, অপশ্যন ডি 1459ত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1489ত। কুৱেশ্যন নম্বৰ 2, মাধৱদেৱৰ বৰগীতৰ সংখ্যা কিমান? অপশ্যন এ 101টা, অপশ্যন বি 154টা, অপশ্যন চি 157টা, অপশ্যন ডি 156টা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 157টা। কুৱেশ্যন নম্বৰ 3, মাধৱদেৱৰ ৰচিত প্ৰথম নাটখনৰ নাম কি? অপশ্যন এ ভোজন বিহাৰ, বি অৰ্জুন ভঞ্জন, চি চুৰধৰা, ডি দধিমন্থন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অৰ্জুন ভঞ্জন। কুৱেশ্যন নম্বৰ 4, নামঘোষাৰ অন্য নাম কি? অপশ্যন এ হেজাৰী ঘোষা, বি ঝুমুৰ, চি কীৰ্তন ঘোষা, ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হেজাৰী ঘোষা। নামঘোষাক হেজাৰী ঘোষা বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 5, মাধৱদেৱৰ নাটসমূহক কি বোলে? অপশ্যন এ নাট, বি বৰগীত, চি ভটিমা, ডি ঝুমুৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ঝুমুৰা। কুৱেশ্যন নম্বৰ 6, ঝুমুৰাত সন্নিৱিষ্ট কৰা সংশ্লিষ্ট শ্লোকবোৰ কোনখন গ্ৰন্থৰ পৰা সংগ্ৰহ কৰিছিল? অপশ্যন এ কৃষ্ণ কৰ্ণামৃত, বি গজেন্দ্ৰ উপাখ্যান, চি কীৰ্তন ঘোষা, ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কৃষ্ণ কৰ্ণামৃত। কুৱেশ্যন নম্বৰ 7, তলৰ কোনখন গ্ৰন্থক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়? অপশ্যন এ নামঘোষা, বি দধিমন্থন, চি জন্ম ৰহস্য, ডি ভূমি লুটোৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নামঘোষা। কুৱেশ্যন নম্বৰ 8, ভক্তি ৰত্নাৱলী কাৰ ৰচনা? অপশ্যন এ মাধৱদেৱ, বি শংকৰদেৱ, চি ভট্টদেৱ, ডি লক্ষ্মীনাথ বেজবৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মাধৱদেৱ। কুৱেশ্যন নম্বৰ 9, নামঘোষাত কিমানটা ঘোষা আছে? অপশ্যন এ 240টা, বি 1000টা, চি 1001টা, ডি 157টা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1000টা। কুৱেশ্যন নম্বৰ 10, মাধৱদেৱ আৰু শংকৰদেৱৰ মিলন ক'ত হৈছিল? অপশ্যন এ বৰদোৱাত, বি বেলগুৰিত, চি নগাঁৱত, ডি ধুবুৰীত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বেলগুৰিত। কুৱেশ্যন নম্বৰ 11, বৰাৰ পো বুলি মাধৱদেৱক কোনে কৈছিল? অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা, বি বাণীকান্ত কাকতি, চি শংকৰদেৱ, ডি কালিৰাম মেধি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শংকৰদেৱ। কুৱেশ্যন নম্বৰ 12, মাধৱদেৱৰ ভনীয়েকৰ নাম কি? অপশ্যন এ কালিন্দী, বি মনোৰমা, চি উৰ্বশী, ডি উষা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি উৰ্বশী। কুৱেশ্যন নম্বৰ 12, কোনটো ভটিমা মাধৱদেৱৰ সৃষ্ট? এ গুৰু ভটিমা, বি নাট ভটিমা, চি ৰাজ ভটিমা, ডি দেৱ ভটিমা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গুৰু ভটিমা। কুৱেশ্যন নম্বৰ 13, মাধৱদেৱৰ দ্বাৰা ৰচিত শ্ৰেষ্ঠ বৰগীতটি হ'ল? অপশ্যন এ মন মেৰি ৰাম চৰণেহি লাগো, বি পালে পৰি হৰি কৰহো কাতৰি, অপশ্যন চি তেজৰে কমলাপতি, ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি তেজৰে কমলাপতি। কুৱেশ্যন নম্বৰ 15, ৰামায়ণৰ কোনটো কাণ্ড মাধৱদেৱে অনুবাদ কৰিছিল? অপশ্যন এ আদি কাণ্ড, বি উত্তৰা কাণ্ড, চি প্ৰথমা কাণ্ড, ডি ওপৰৰ আটাইকেইটা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আদি কাণ্ড। কুৱেশ্যন নম্বৰ 16, মাধৱদেৱৰ পিতৃৰ নাম কি আছিল? অপশ্যন এ কুসুম্বৰ ভূঞা, বি গোবিন্দগিৰি ভূঞা, চি মাধৱ ভূঞা, ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গোবিন্দগিৰি ভূঞা। কুৱেশ্যন নম্বৰ 17, জয়গুৰু শংকৰ সৰ্বগুণাকৰ এইটো কি ভটিমাৰ উদাহৰণ? অপশ্যন এ গুৰু ভটিমা, বি ৰাজ ভটিমা, চি নাট ভটিমা, ডি দেৱ ভটিমা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গুৰু ভটিমা। কুৱেশ্যন নম্বৰ 18, নামঘোষা কোনে মহাপ্ৰাস্থানিক গীত বুলি কৈছিল? অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা, বি বাণীকান্ত কাকতি, চি ভৱেন্দ্ৰনাথ শইকীয়া, ডি শংকৰদেৱ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বাণীকান্ত কাকতি। কুৱেশ্যন নম্বৰ 19, জন্ম ৰহস্যৰ মূল কি? অপশ্যন এ জন্ম পুৰাণ, বি অজামিল উপাখ্যান, চি ৰামায়ণ, ডি আদি কাণ্ড। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জন্ম পুৰাণ। কুৱেশ্যন নম্বৰ 20, মাধৱদেৱৰ ভনী জোৱায়েকৰ নাম কি? অপশ্যন এ হৰি ভূঞা, বি ৰমানন্দ, চি হৰিপ্ৰসাদ, ডি ৰামদাস। ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন ডি ৰামদাস। কুৱেশ্যন নম্বৰ 19, জন্ম ৰহস্যৰ মূল কি? অপশ্যন এ জন্ম পুৰাণ, বি অজামিল উপাখ্যান, চি ৰামায়ণ, ডি আদি কাণ্ড। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জন্ম পুৰাণ।
কুৱেশ্যন নম্বৰ 20 মাধৱদেৱৰ ককায়েকৰ নাম কি অপশ্যন এ হৰি ভূঞা বি ৰমানন্দ ডি চি দামোদৰ ডি ৰামদাস ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি দামোদৰ কুৱেশ্যন নম্বৰ 21 মাধৱদেৱৰ গুৰুজনাৰ নাম কি অপশ্যন এ মহেন্দ্ৰ কন্দলী বি শংকৰদেৱ চি অনন্ত কন্দলী ডি মাধৱ কন্দলী ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শংকৰদেৱ কুৱেশ্যন নম্বৰ 22 মাধৱদেৱৰ মৃত্যু কেতিয়া হৈছিল অপশ্যন এ 1596ত বি 1496ত চি 1589ত ডি 1489ত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1596ত কুৱেশ্যন নম্বৰ 23 মাধৱদেৱৰ ৰচনাৰাজি কিমানটা ভাগত ভাগ কৰিব পাৰি অপশ্যন এ 4টা বি 6টা চি 7টা ডি 3টা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 4টা মাধৱদেৱৰ ৰচনাৰাজিক 4টা ভাগত ভাগ কৰিব পাৰি সেইকেইটা হৈছে অধ্যয়নমূলক তত্ত্বমূলক নাট আৰু গীত থেংক ইউ ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু অনাগত দিনত আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব